Hello everyone. এই লাজ লাগিছে ৰ Hello everyone. কেমেৰানি মুখত সোমাই দিবি নেকি তই Hello everyone. This is Tidbit. Welcome to Bonnie Space. হ'ব দে ৰাখ মোৰ গাৰ্লফ্ৰেণ্ডে মাতিছে মই যাওঁ তই কৰ ব্লগিং বাই বাই Hello everyone, this is Bonnie and you are watching Bonnie Space. আপোনালোকে অলপ আগত যাক দেখিলে সি হ'ল আমাৰ অতি মৰমৰ টিডবিট এই ব্লগটো হ'ব এটা ফুড ব্লগ কাৰণ আজি আমি খাম খানা আমাৰ খানাটো হৈয়ে থাকে বাৰু কিন্তু আজি অলপ স্পেচিয়েল খানা ভিডিঅ'টো চাই থাকক আৰু পুৰা নেক্সট লেভেল এনজয় কৰক ভাই চাদে ভাই মানুহ পৰি যাব কেমেৰা নেপেলাবি ভাই হা মানুহ পৰি যাবি কেমেৰা নেপেলাবি ভাই তোৰ মানে মোৰ প্ৰতি মানে দয়া আৰু মমতা নাই তই কোন বে য়েছ Very rich, man. Very rich. Boiler farm. cute boilers Boiler. Hi guys. Hey, hey মুৰ্গী ফেলা। তোক খাম আজি। boiler চিনি পাইছ নাই মোক Hey, হাই দে। হাই দে। হাই দে। অ হাই হেল্ল কৰে ভাই। হেৰি শুনচোন কেজি কিমান So cute boilers. হেই 180 অ ভাই টাউনত দেখোন 180 ভালে আছ? দিয়ে তোক 150 নিব আহিছো অ দাদা দি দিয়ক এই সৰু ল'ৰা বজাৰ কৰিব আহিছোঁ খানা 5 টকা ডোনেশ্যন লৈ তা খানা খাব আহিছোঁ হ'ব 55 দি দিয়ক ডাঙৰ চাই মস্ত এটা দিব দেই ব্ৰইলাৰ এই মুৰ্গী So guys, mango is here. পইচা দি লওঁ পইচা দিয়া ফ্ৰীতে নিম নেকি ওকে হেল্ল' এই দাঙিব পাৰিবি নে ভালকে কিমান কেজি বে বাপৰে মোৰ ইমান ৱেইট না তাতকৈ বেছি আছে মাংস ইয়াত বুজিছনে এই লাহে লাহে ইয়াত জগৰী খানা আজি চালা মোৰ ইয়াত কিমান কেজি মাংস আছে ইয়াত আছে মাংস 10 কেজি 10 কেজি এই বেয়া খাম আজি চ' গাইজ এতিয়া মাংস কিনিলোঁ এতিয়া মাংস কিনি যাম নিচানগৰত কাৰণ খানা আছে তাত আজি পূৰা একদম গাহৰি ৰোষ্ট আৰু পূৰা তোৰ তই পৰি যায় স্কুটি ভাঙি যাওঁ মাংস যাতে একো নহয় দেই কৈ দিছোঁ মোৰ ডাইলগ মাৰিব আহিছে যা একদম পূৰা ফুল খানা হ'ব গাহৰি ৰোষ্ট মাংস ৰোষ্ট চিকেন ৰোষ্ট নেক্সট লেভেল খানা ভিডিঅ'টো চাই থাকক আৰু লুপ চুপ লগাওঁ আৰু হাউচাও নিদিব নহ'লে পেটৰ বিষয়ে মৰিম দেই অ'কে তেলৰ লিটাৰ কেনে চলিছে ডিছকাউণ্ট দিয়ে নাই অলপমান বাকী চাকি কৰিম দিয়ে নাই 50 টকা দিয়ক 50 টকা ক'ৰ পৰা যাব 20 টকা তেল দিয়ে নে দিয়ে 17 টকা তেল দিব নি তেল ভৰালোঁ 50 টকাত ফুল টেংকি ইয়াতে দিয়ে অকল বেলেগত নাযায় নিদিয়ে আহি পেলাই ভৰাই ল'ব ডিছকাউণ্টো দিয়ে চিনাকি মানুহ এতিয়া আমি গাহৰি ল'লোঁ এতিয়া গাহৰি লৈ চিধা নিচানৰ ঘৰ এই নিচানাই পাই গ'ল একদম টিকটকৰ ষ্টাইলত এতিয়া বনাব লাগে বনাবলে So guys Gendy is very bad মাংস কামলা মাংস পিনা আছে মাংস কামলা এই ইমানকৈ পানী আনে নেকি বে পানী দিব এতিয়া মাংস দি আছে জোনাকে এই নহয় তাৰপৰা দাঙিব Say hi guys Say hi man হাই মেন চলি আছে একদম পুৰা খানা চলি আছে পুৰা খানা আজি খানা গাহৰি পুৰা চব হ'ব সেইটো হ'ব আৰু লাইক চাবস্ক্ৰাইব কৰি দিব আৰু মনটো গ'লে হ'ব কলং গাইজ নেহেৰুবালি গাইজ হলিমালি নেক্সট লেভেল খানা তো গাইজ বস্তু আনি ৰেডি এতিয়া আহিছে 2:30
এতিয়াও কেৰাহী বহোৱাই নাই এইফালে মই ইণ্টাৰেষ্টিং ফেক্টটো ক'ম আৰু চৌকা বহাই দিছোঁ পূৰা মাংস চাংস ৰেডি টেংকু কাটি আছে আলু পিঁয়াজ এইফালে গৰু লাগি আছে খাই নিদিবি আকৌ এতিয়া মই কেমেৰা হাতত দিছোঁ জোনাক বৰা আমাৰ জোনাক বৰা লগ হেল্ল' গাইজ এটা ইণ্টাৰেষ্টিং ফেক্ট কওঁ মই কেৰাহী চেৰাহী বহাই দিলোঁ তেলো বহাই দিলোঁ জুই তলত ধৰি আছে চাওক ধুনীয়াকৈ তাৰপিছত গম পাইছোঁ পিঁয়াজ কুটা নাই এইপিনে আলুও গুচোৱা হোৱা নাই ইয়াত তাকে টিংকু লাগি আছে এনে গৰু লাগি আছে মাইকিনি হৈছে গৈ মাংস ধোৱা হৈ গ'ল ব্ৰইলাৰ কটাই আনিলে আজি বাকী চব অনা হৈ গ'ল ৰেডি হৈ আছে নিচান আহিছে নিচান 500 টকা ডুপ্লিকেট 500 টকা লৈ আহিছে ডুপ্লিকেট 500 টকা এইবাৰ মোক কৈছে কি খাবি আজি পাছ কৰিছোঁ চবকে পাছ কৰিছোঁ আইএছ কৰি দিওঁ অ'কে চ' আজি আমাৰ খানাখনৰ মেইন ইনভেষ্টমেণ্ট কৰিছে শ্ৰদ্ধাৰ টিংকু কুমাৰ দাসে আৰু লগতে অকণমান অৰিহণা যোগাইছে আমাৰ নিশান্ত শইকীয়াই আৰু এটা ডাঙৰ এটা বেঙেনা এটা খালে আমাৰ ৰশ্মি নামৰ ল'ৰা এটাই য'ত আমি সেইটো চাওক এইটো পিছত কাহিনী পিছত কম হ'ব না কাহিনীটো নাহক কাহিনীটো হৈছে আমি চবেই 100 টকাকৈ দিছিলোঁ খাবলৈ কিন্তু তাক মক্কেলটোক আমি খুৱাবলৈ কাৰণে তাক ক'লোঁ কি আমি 500 টকাকৈ লৈছোঁ বুলি আৰু সি তেতিয়াও বেচেৰাই 300 টকা এটা যোগদান দিছে কিন্তু এতিয়ালৈকে পাগলটোৱে গম নাপায় চ' ভিডিঅ'টো পিছতে গম পাব চাগে আৰু মক্কেলটোৱে মই গম পোৱা নাছিলোঁ ন এতিয়া জুই জ্বলি আছে পিছতকৈ জ্বলাব কষ্ট হয় বে হাতী উকাই যাব আছে নহয় আৰু লগাই আছোঁ মজা মজা গাবলৈ নেক্সট কোনোবাই লগাই আছে ইয়াতে চিকল লগাই আছে অলপ মাংসৰ খবৰ লওঁ মাংস কেনে হৈছে বঢ়িয়া বঢ়িয়া ঐ মোক খাব নিদিয় নেকি বেয়া পাইছোঁ যা গাইজ মাংস হৈ গ'ল নিচান ভাতটো লৈ এতিয়া মাংস পূৰা মাংস হ'ল ন চাল্লা ই খাবলৈ শান্তি নিদিয়ে বে নহজা তই খা গাইজ চবকে খাবলৈ দিছোঁ পূৰা কেনেকৈ লাগিছে কেনে লাগিছে কেনে লাগিছে গৌৰৱ কেনেকুৱা লাগিছে কেনে লাগিছে ৰশ্মি কেনে লাগিছে ঐ অলপ মাংস দিবি নেকি এইটো অনুভৱ খাই আছে গাইজ হলি মলি গাইজ ফান হেপনিং Fun happening, guys. Fun happening, guys. You water boy guy, you man. This is our man. Hi, guys. This is what your Congress or what, man? Saying like this, man. Congress or what? You get out. BJP, Modi supporter. I'm not here promoting, man. Holding a part. I don't support Modi. No, man. I don't support. থেংক ইউ Yes, okay. মাংস খতম তো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ বহুত ভাগৰ লাগিছে বহুত কাৰণ আজি খানা বনোৱা হৈছে আজি চব বজাৰ চজাৰ কৰা হৈছে আৰু দেৰিও হৈ গ'ল বহুত দেৰি হৈ গ'ল 12টা মানত আহি পালোঁ ন ত' সোনকালে কৰিব লাগিছে 10টা মানৰ পৰা কৰিলে ভালকৈ খানাটো হৈ যায় 4টালৈকে হৈ যায়গৈ সেইটোৱে আমি এতিয়াতো কিমান 4:30 5টাই বাজিলে নিয়াবত মানে আমাৰ বনোৱা বহুত দেৰি হৈ গ'ল আৰু ল'ৰা মানুহৰ খানাটো জানেই আৰু যেতিয়া তেতিয়া বহুত দেৰি হৈ যায় সেইটোকে যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু পূৰা শ্বেয়াৰ কৰি দিব ভাইৰেল কৰক আৰু কমেণ্ট জৰুৰ কৰিব কিন্তু দেই কেনেকুৱা লাগিল খানাখিনি কেনেকুৱা লোভৰ মাইণ্ডটো পৰিছে চাগে বাই বাই Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a sticker. She picture perfect, so I